Hey guys, welcome back to the channel. আপোনালোকে মোৰ পিছৰ ফালে বহুত কিবা কিবি দেখা পায় ন? উপায় নাই, ইগন'ৰ কৰি দিব ভাই। ভাড়া ঘৰত আছোঁ, যেনেকৈ তেনেকৈ থাকি দিওঁ আৰু। তো আপোনালোকেতো গমেই পায় মোৰে বন্ধু হয়। তো যিয়ে নহওক, আপোনালোকক সকলোকে আজিৰ মোৰ এই ভিডিঅ'টোৰ কাৰণে স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ সকলোৰে আজি দিনটো একদম ফাটাফাটি হৈ যাওক। তো আজিতো সোমবাৰে হ'ল, কি ক'ব আৰু, যোৱাকালি ৰবিবাৰ গ'ল। আজি অলপ নিজৰ কামৰ প্ৰতি আগবাঢ়ক আৰু। তো চাওক, আজি মই একচুৱেলি যিটো টপিকৰ ওপৰত কথা পাতিম বুলি ভাবিছোঁ বা যিটো টপিকৰ ওপৰত অকণমান আপোনালোকক ক'ম বুলি ভাবিছিলোঁ, এইটো ভাবিলোঁ যে মোৰ কাৰণে সঁচা হ'বনে নহয়, কাৰণ মইতো ইমান ডাঙৰ মটিভেট কৰিব পৰা মানুহো নহয় বা ইমান মটিভেশ্যনেল স্পীকাৰো নহয় যে মই ইমানখিনি কথা জানো। তো ভাবিলোঁ যিয়ে নহওক, ইমানখিনি কথা ক'ব নোৱাৰোঁ, তথাপিও মোৰ ফালৰ পৰা, মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা অকণমান কথা ক'ম, যিকেইটা মই ফ'ল' কৰোঁ বা ফ'ল' কৰি আছোঁ, সেইখিনি কথা মই আপোনালোকক ক'ব বিচাৰিছোঁ। চাওক, আপুনি আৰু মই এইটোৱেই ভাবোঁ সদায় যে ছাকচেছফুল হ'ব লাগে জীৱনত, আৰু তাৰ কাৰণে কি কৰোঁ, ইউটিউবত চাৰ্চ কৰোঁ কেনেকৈ আমি ছাকচেছ পাব পাৰোঁ আৰু ইজিলি। এইটো মেক্সিমাম মানুহে এইটোৱেই কৰে বা মেক্সিমাম ল'ৰা ছোৱালীয়ে এইটোৱেই কৰে ন। এতিয়া চাওক, আমি যে ছাকচেছফুল পাব বিচাৰোঁ, এই ছাকচেছফুল পোৱাৰ কাৰণে আপুনি সদায় দুটা কথাৰ ওপৰত মন কৰিব। মই জাষ্ট দুটা কথাই কৈছোঁ, আপুনি এইকেইটা ট্ৰিক বুলি ক'ব পাৰে বা টিপছ বুলিও ক'ব পাৰে, ভাবিব পাৰে। চাওক, আমি ডেইলি লাইফত বিভিন্ন কাম কৰোঁ, ৰাতিপুৱা শুই উঠাৰ পৰা কলেজ যোৱালৈ, তাৰ পৰা আহা, এইবিলাকো আমাৰ এটা এটা কাম হয়, আৰু এই কামবিলাকতো আমি নিজৰ ফালৰ পৰা কষ্ট কৰোঁ, কষ্ট কৰি সেইখিনি সফল কৰোঁ। কিন্তু সেইটোক আমি ছাকচেছফুল নকওঁ, কিন্তু সেইটোও ছাকচেছফুল হয় বা সেইটো আমি ছাকচেছ বুলি ক'ব পাৰোঁ। মানে কি হয়, আমি কেতিয়া ভাবোঁ নিজকে ছাকচেছফুল বুলি, যেতিয়া আমি যিকোনো কাম এটা কৰিব পাৰোঁ খুব ভালদৰে বা সোনকালে, যদি আমি সেই কামটো সম্পূৰ্ণ কৰিব পাৰোঁ, সেইটোকে কওঁ কি আমি যে ছাকচেছফুল মানুহ। কিন্তু আমি কেতিয়া কওঁ যে আমি ছাকচেছফুল নহয়? মেক্সিমাম মানুহৰ এইটোৱে ভাবে যে মই যেতিয়া এটা চাকৰি পাম বুলি ভাবিছিলোঁ, ভৱিষ্যতে নাপালোঁ। ভৱিষ্যতে মই ভাবিছিলোঁ এটা বিজনেছ কৰিম, নহ'লোঁ মই বিজনেছমেন। মই লটাৰী কাটিছিলোঁ, নাপালোঁ। মই বহুত ভাগ্য বেয়া, মই ছাকচেছফুল নহয়। আমি এইটোৱেই ভাবোঁ ন। তো এতিয়া মই আপোনালোক ক'ব বিচাৰিছোঁ, ছাকচেছ পাবৰ কাৰণে আপুনি সদায় দুটা কথা বা দুটা ৰাস্তাইদি যাওক। আমাৰ লাইফত এটা হয় শ্বৰ্ট টাইম এফৰ্ট আৰু এটা হৈছে লং টাৰ্ম এফৰ্ট। মানে কি, আমি কম কষ্ট কৰোঁ এটা লক্ষ্য পূৰণ কৰিবৰ কাৰণে, আৰু এটা হয় কি দীঘলীয়া সময়ৰ কাৰণে কষ্ট কৰিব লাগে এটা গ'ল, এটা লক্ষ্য আমি পূৰণ কৰিবৰ কাৰণে। আপোনাক কৈছোঁৱেই যে ডেইলি লাইফত আপুনি যেনেকৈ ভাত বনাই, বস্তু বজাৰৰ পৰা কিনিব যায়, এইবিলাকো আপোনাৰ কাম, আৰু এইবিলাকত একদম কম কষ্ট কৰিলে আপুনি সেই কামবিলাক ছাকচেছফুল কৰিব পাৰে বা সম্পূৰ্ণ কৰিব পাৰে। কিন্তু আপুনি ভাবে কি যে মই চাকৰি এটা কৰিব লাগিব ফিউচাৰত, মই সেই চাকৰিটো পোৱা নাই টাইমত, তো তাৰ কাৰণে মই ছাকচেছফুল নহয়। আমি ভুলটো ক'ত কৰোঁ? আমি যেতিয়া দীঘলীয়া সময়ৰ কাৰণে কষ্ট কৰিব লাগে, যেতিয়া লং টাইম এফৰ্ট দিব লাগে এটা ভাল কাম কৰিবৰ কাৰণে, য'ত আমাক বা আমি নিজেই ভাবোঁ যে ছাকচেছফুল মানুহ হ'বৰ কাৰণে, সেইটো আমি কাম নকৰোঁ। আপুনি ভাবে বা আপুনি ভাবিছে যে 2020ত মই এটা বিজনেছ কৰিম, বা আপুনি ভাবিছে যে চাকৰি এটা কৰিব লাগিব, কিন্তু তাতে আমি কি কৰোঁ, প্ৰপাৰ কি ইনগ্ৰিডিয়েণ্টছবিলাক নিদিওঁ। মানে প্ৰপাৰ কি কৰিব লাগে তাতে, সেই লক্ষ্যটোৰ ওপৰত বা সেই কামটোৰ ওপৰত আমি সেইখিনি নকৰোঁ, যাৰ কাৰণে সেই কামটো অকল আমাৰ কাৰণে সপোনেই হৈ ৰয়, আৰু সেই কামটো বা সেই লক্ষ্যটো আমি কেতিয়াও পূৰণ কৰিব নোৱাৰোঁ। এইটো মই কৈ আছোঁ দীঘলীয়া এফৰ্টৰ কথা। চাওক, আপুনি চাকৰি কৰিব বিচাৰিছে, কেতিয়া কৰিব বিচাৰিছে আৰু কেনেকৈ কৰিব বিচাৰিছে, সেইটো কিন্তু আপুনি ভাবা নাই। আপুনি জাষ্ট ভাবিছে মই IASৰ এক্সাম দিম, IAS হৈ যাম, সেইটো ভাবিছে। আৰু সেনেকৈ যদি আমি নৰ্মেলি ভাবোঁ যে আমি IAS হ'ম, সেইবিলাক কাম কেৱল আমাৰ সপোন হৈয়ে ৰ'ব, কেতিয়াও পূৰণ হ'ব নোৱাৰে। তো তাৰ কাৰণে আমি কি ক'ম, যে আনছাকচেছফুলেই বুলি ক'ম, আমি ভাগ্য নোহোৱা বুলিয়েই ক'ম আমি নিজৰ লাইফত, নহয়? তো সেইটোৱে হয়। তো তাৰ কাৰণে আপুনি কি কৰিব লাগিব, এটা লং টাৰ্ম এফৰ্ট লগাব লাগিব। দীঘলীয়া সময়ৰ কাৰণে আপুনি কষ্ট কৰিব লাগিব, যাতে আপুনি ছাকচেছফুল হ'ব লাগে। মই এটা ইউটিউব চেনেল খুলিছোঁ, তাৰ কাৰণে মই প্লেনিং ৰাখিব লাগিব যে 2019ত জানুৱাৰী মাহত মোৰ চেনেলটোত ইমানখিনি ছাবস্ক্ৰাইবাৰ হ'ব, ইমানখিনি ভাল মানে মই ভিডিঅ' দিব লাগিব। তাৰ কাৰণে মই কি ডেইলি এটা ৰুটিন বনাব লাগিব যে ইমান সময়ৰ পৰা ইমানখিনি মই ভিডিঅ' দিলেহে আপোনালোকে মোৰ ভিডিঅ' ভাল পাব, আৰু লাহে লাহে মোৰ ভিডিঅ'বিলাক চলিব ধৰিব। তো তেনেকৈ এটা প্লেনিং কৰিব লাগিব, আৰু তাকেই কোৱা হয় যে আমি যিটো লক্ষ্য ছেট আপ কৰোঁ বা যিটো আমি
মানে নিজে পাব বিচাৰোঁ সেইটোত আমি সম্পূৰ্ণ বস্তু ঢালি দিব লাগিব চাকৰি পাব বিচাৰিছে কেতিয়া চাকৰি পাব আপুনি 2020ত পাব লাগিব তাৰ কাৰণে বা 2021ত পাব লাগিব এটা আপুনি টাইম সেট কৰক কেনেকৈ কৰিব লাগিব আপুনি 2 মাহ 3 মাহ 4 মাহ প্ৰেক্টিছ কৰিব লাগিব কেনেকৈ প্ৰেক্টিছ কৰিব আপুনি কোচিং চেণ্টাৰ আছে নিজে ইমান টাইমত আপুনি প্ৰেক্টিছ কৰিব লাগিব বা আপুনি বিজনেছৰ ক্ষেত্ৰতো সেম তেনেকুৱাই আপুনি ইমান টাইমৰ পৰা ইমান টাইম শিকিব লাগিব বিজনেছ কৰা মানুহ ইমান টাইমত আপোনাৰ কাষ্টমাৰ হিচাপে আপোনাৰ বিজনেছটোত আহিব ঠিক তেনেকৈ আপুনি প্ৰপাৰলি বস্তুখিনি ঢালিব লাগিব আপুনি এটা কাম ছাকচেছফুল কৰাৰ কাৰণে আৰু যাৰ কাৰণে লং টাৰ্ম এফৰ্টটো লগাব লাগিব কিন্তু আমি কি কৰোঁ সেইখিনি আমি কথাখিনি টোটেলি প্ৰপাৰ বস্তুখিনি তাতে নিদিওঁ আৰু যাৰ কাৰণে সেই দীঘলীয়া সময়ৰ যিটো এফৰ্ট হয় সেইটো লাহে লাহে ডিষ্ট্ৰেক্ট হৈ যায় আৰু হৈ যায় আমি যিটো শ্বৰ্ট টাইম এফৰ্ট আমি যিটো ডেইলি বেচিছত কাম কৰোঁ বস্তু আনিব গ'লে লগালগ কাম হয় বা আপুনি ভাত বনাব লাগে লগালগ কাম হয় ঠিক সেই পৰ্যায়টোত আহি যায় যাৰ কাৰণে আপোনাৰ নিজৰ জীৱনৰ লক্ষ্যটো পূৰণ নহয় আৰু তেতিয়া আমি কওঁ আনচাকচেছফুল তো মই এইটোৱে আপোনালোক ক'ব বিচাৰিছোঁ যদি আপোনালোকে ছাকচেছফুল হ'ব বিচাৰিছে আপুনি বিচৰা কামটো কৰিব বিচাৰিছে তেতিয়া আপুনি কি কৰিব আপুনি গোলটো এনেকৈ সেট আপ কৰক যে ইমান টাইমৰ ভিতৰত ইমান টাইমত কৰিব লাগিব আৰু আপুনি সেই টাইমটোত কেনেকৈ কৰিব কি পদ্ধতিত আপুনি সেই কামটো কৰিলে আপুনি সিমান টাইমত কমপ্লিট হ'ব আৰু যাৰ কাৰণে আপুনি ছাকচেছফুল হ'ব পাৰিব বা আপোনাক মানুহে এইটোৱে ক'ব যে ই ছাকচেছফুল হয় যে ইমান কম সময়ত বা ইমানখিনি সময়ৰ ভিতৰত ই কামটো কৰি আমাক দেখুৱালে তো এইটোৱে হয় কথা এই দুটা ৰাস্তা আপুনি সদায় বুজি ল'ব শ্বৰ্ট টাইম এফৰ্ট আৰু লং টাইম এফৰ্ট ভাই ইমান এটা সহজ নহয় আমি ডাঙৰ এটা কাম কৰিবৰ কাৰণে সেইটোৰ কাৰণে অকণমান আমি নিজকে টাইম দিব লাগিব টাইম দি কি নিজৰ লগত আমি শিকিব লাগিব যে কামটো কেনেকৈ কৰে মানুহে শিকি 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 বহুত দিন লাগে এটা দীঘলীয়া সময়ৰ এফৰ্ট ৰাখিব লাগিব যেতিয়াহে আমি সেই কামটোত মাষ্টাৰ হ'ব পাৰিম আৰু মাষ্টাৰ হ'লেহে আমি সেই কামটো সম্পূৰ্ণভাৱে আৰু ইজিলি আমি ছাকচেছ পাব পাৰিম আৰু তেতিয়া আমি চাৰ্চ কৰিব নালাগে হাউ টু গেট ছাকচেছ ইজিলি বুলি আমি ইউটিউবত মই তাকে ক'ব বিচাৰিছোঁ যিসকল ফ্ৰেণ্ডে মোৰ এই ভিডিঅ'টো চাই আছে আপোনালোকে জাষ্ট দুটা ৰাস্তাই শিকি লওক বুজি লওক এটা আছে আমাৰ শ্বৰ্ট টাইম কম কষ্টতে আমি ছাকচেছ পাব পাৰোঁ আৰু এটা হৈছে দীঘলীয়া কষ্ট কৰিব লাগে আমি যেতিয়া নিজৰ জীৱনটোৰ কাৰণে ডাঙৰ এটা কাম কৰিব পাৰোঁ বা বিচাৰোঁ তো এইখিনি কথা আপুনি মনত ৰাখক তো নাজানো কি বুজি পালে আপোনালোকে কমেণ্টত জনাব কেনেকুৱা পালে কথাটো আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডৰ মাজত আৰু ছাবস্ক্ৰাইব কৰিব নতুনকৈ যদি চেনেলটো চাই আছে তো আজিলৈ ইমানেই বাই বাই আহিম নতুন এটা ভিডিঅ'ত ছাকচেছটো পাব ভালকৈ কৰক আৰে ভাই মানুহ হয় ছাকচেছ ল'বই পাৰিম বাই বাই